মই আছো এতিয়া বিহুবৰ নেপালী খুঁটিত আৰু এয়া মোৰ লগত আছে ডক্টৰ বন্দনা গুপ্তা বাইদেউ আৰু লগতে আমাৰ বাইদেউ আছে নামটো কৈ দিয়ক বাইদেউ মোৰ নাম মৰমী বৰা আৰু মই বাইদেউৰ লগতে অতি সিস্টাৰ হয় আৰু তাতে মই সিভিল ডিফেন্সৰ এগৰাকী ওয়াৰ্ডেন হয় এতিয়া কথা হ'ল তেখেতলোকে শিৱসাগৰৰ পৰা আহি পিনি ইয়াত আমাৰ ৰাজহুৱাভাৱে টয়লেট ব্যৱস্থা কৰা হৈছে তাৰে আমি বাইদেউৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ কথাটো কি কম আমি সেইদিনা আহিছিলোঁ হয় প্ৰকাশে আমাক লৈ আহিছিলে দেখফালে কি কেনেকুৱা মানুহবিলাকৰ অৱস্থা হৈ আছে তাৰপিছত আমি তেওঁলোকক সুধিলোঁ আমি ভাবিছিলোঁ আমি হস্পিটেলৰ ফালৰ পৰা এটা কেম্প এটা কৰিম তেতিয়া তেওঁলোকে ক'লে আমাক কেম্পৰ দৰকাৰ নাই আমাৰ ৰিলিফ মেটেৰিয়েলৰ দৰকাৰ নাই একোৱে তেনেকুৱা এইবোৰ দৰকাৰ নাই এতিয়া আমাৰ চবতকৈ বেছি মানে প্ৰব্লেম হৈ আছে পানী এতিয়ালৈকে আমি খোৱা পানী পাই আছোঁ যেতিয়া খোৱা পানীবোৰ নাইকিয়া হ'ব আমাৰ তেতিয়াহে বেমাৰ চেমাৰ এইবিলাক বেছি হৈ যাব যদি আমাৰ দৰকাৰ হয় আমি কেম্পটো কৰি দিম আৰু যেতিয়া আৰু আমি কথা চথা পাতোঁতে গম পালোঁ তেওঁলোকৰ আৰু এটা চবতকৈ ডাঙৰ অসুবিধা যিটো আমাৰ বেছিক নিড আমি বুলি যে জানো চবৰেতো ধৰক লেট্ৰিনৰ ব্যৱস্থা ইয়াত এতিয়া নাই চবেই অ'পেন এয়াৰ ডেফিকেশ্যন নৈ কিনাৰত গৈছে তাতে পায়খানা কৰিবলগীয়া হৈছে উপায় নাই আৰু কি কৰিব চ' তেওঁলোকে সেই আমাক ক'লে কি দুটা ইম্পৰ্টেণ্ট কথা এটাটো হ'ল আমাৰ খোৱা পানী ব্যৱস্থাটো যদি হয় ভাল পালোঁ হয় প্লাছ এটা ৰাজহুৱাকৈ মানে কমিউনিটি এটা টয়লেট যদি হোৱা হ'লে তেতিয়া ভাল পালোঁ হয় চ' সেই কথাটো আমি আমাৰ গ্ৰুপত আলোচনাটো কৰোঁ আমাৰ কলেজৰ এটা গ্ৰুপ এটা আছে আমি আছাম মেডিকেল কলেজৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ যিটো আমাৰ 85 বেটছ যিটো আছে আমি তাতে আলোচনা কৰোঁ আমি কিবা এটা তেনেকুৱা তেওঁলোকৰ আমি বহুত দিনৰ পৰা আলোচনা কৰি আছিলোঁ কিবা এটা আমি স্থায়ী কাম কিবা এটা পাৰ্মানেণ্ট তেনেকুৱা কৰিব পাৰিম নেকি চ' যেতিয়া মই সেই কথাখিনি প্লেচ কৰিলোঁ তেওঁলোকে একমত লগালগ এগ্ৰী কৰিলে হয় সেইটোতো বহুত ভাল কাম হ'ব সেইটো যদি কৰিব পাৰিলে বহুত ভাল চ' তাৰ পৰা এই কথাখিনি আৰম্ভ হয় ধন্যবাদ এতিয়া মোৰ লগত আছে ডক্টৰ প্ৰশান্ত প্ৰতিম শৰ্মা ছাৰ আৰু তেখেতে এই পানী ব্যৱস্থাটো আপোনালোকে দেখিছে খোৱা পানী ব্যৱস্থাও কৰা হৈছে ছাৰৰ পৰা দুআষাৰ জানিব বিচাৰোঁ ছাৰ কওক আচলতে মই ব্যৱস্থাটো কৰাই দিয়া নাই মোৰ ফালৰ পৰা কৰা নাই মই খালি আগভাগ লৈ পেলাই পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই গোটেই ব্যৱস্থাটো কৰি দিলে তাৰ বাবে মই শিৱসাগৰ আৰু নাজিৰা চাব ডিভিজনৰ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ সমূহ আমাৰ তেওঁলোকৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ 15 আগষ্টৰ দিনা বিয়লি মই ইয়ালৈ আহিছিলোঁ আহোঁতে মোক ক'ত কেনেকুৱা কি হৈছে চাবলৈ আহোঁতে প্ৰকাশ সোণাৰ আৰু আমাৰ বিনোদ উপাধ্যায়ে এইখিনিলৈ লৈ আনি ক'লে যে এই গাঁওখনত দুটা প্ৰধান সমস্যা হৈ আছে এটা হৈছে খোৱা পানীৰ সমস্যা আৰু এটা হৈছে লেট্ৰিন বাথৰুমৰ সমস্যা তেতিয়া আমি কথা দি গৈছিলোঁ কিবা নাই কিবা প্ৰকাৰে আমি খোৱা পানীৰ টিউবৱেল এটা বহুৱাই দিম তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি 17 তাৰিখে ইয়ালৈ আহিলোঁ আহি পেলাই গম পালোঁ যে আচলতে ইয়াত টিউবৱেল জাতীয় বস্তু নবহে তাৰপিছতে আমি DC ছাৰক লগ কৰিলোঁ ADC ছাৰক লগ কৰিলোঁ আৰু পাব্লিক হেল্থৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰ বৰা ছাৰ আমাৰ নাজিৰা মহকুমাৰ পাব্লিক হেল্থৰ SDO মণ্টু বৰা ছাৰ তেখেতসকলক লগ কৰিলোঁ পৰাগ বৰদলৈ আমাৰ এইটো এৰিয়াৰ তেখেত ইনচাৰ্জ সকলোৱে মোক একে আষাৰে ক'লে যে মই এটা কথাই ক'লোঁ যে মোৰ ব্যক্তিগত কোনো কথা নাই এই মানুহখিনিয়ে কিন্তু খোৱা পানী পোৱা নাই তেখেতসকলে একে আষাৰে ক'লে যে আমি খোৱা পানীৰ ব্যৱস্থা যেনে তেনে কৰি দিম ওচৰত যদি এটা টিউবৱেল আছে আৰু সেই অনুসৰি ইমিডিয়েটলি তেওঁলোকে নেক্সট ডে তেওঁলোকৰ মানুহ পঠালে এই টিউবৱেলটোৰ গোটেই চফা তফা কৰি লগতে ফিল্টাৰটো যিটো আপোনাৰ খোৱা পানীৰ ফিল্টাৰ পাব্লিক হেল্থৰ ফালৰ পৰা সেই ফিল্টাৰটো বহুৱাই আজি গাঁওখনৰ ওচৰ পাজৰ সমূহ মানুহক সকাহ দিছে আপুনি চাওক কিমান ধুনীয়া খোৱা পানী ওলাইছে আপুনি দেখিছেই গতিকে মই ভাবোঁ আমাৰ শিৱসাগৰৰ পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট এই ক্ষেত্ৰত সঁচাকৈ তেওঁলোক প্ৰশংসাৰ যোগ্য আৰু তেওঁলোকক আমি এই গাঁওখনৰ ফালৰ পৰা আচলতে কৃতজ্ঞতা জনোৱা উচিত বাইদেউ এতিয়া আমি জানিব বিচাৰিছোঁ যিহেতু আপোনাৰ মাটিত এতিয়া ৰাজহুৱাভাৱে টয়লেট স্থাপন কৰা হৈছে আমাৰ বাইদেউ ছাৰৰ দ্বাৰা তো এতিয়া আপোনাৰ কিবা ক'বলগীয়া আছে নেকি ৰাইজৰ ক'বলগীয়াতো বহুত আছে ধন্যবাদ প্ৰথম আপোনালোকে আমাৰ কাৰণে ইমান এইটো বিচাৰিলে কথাটো আমি বহুত কষ্টত পাইছিলোঁ আগত একো নাই আমাৰ কিবা টয়লেট বাথৰুম কৰিবলৈ জেগাই নাই পানীৰ সুবিধাই নাই আপোনালোকে যিমান ডাঙৰ কামটো লগাইছোঁ ইমান ডোখৰ মাটি দিলে একো নহ'ব মই আপোনালোকে ইমান কাম ভাল কাম কৰিছে মই ইমান অলপই জেগা দিছোঁ ন আমাক বহুত ভাল লাগিছে আৰু অৱশেষত এটা অনুৰোধ থাকিলে সমূহ অসমবাসীৰ ৰাইজলৈ কোনোবাই যদি অদাখয় ব্যক্তিয়ে যদি এইদৰে
সহায় কৰিম বুলি আগবাঢ়িব বিচাৰে তেন্তে মোৰ স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়া হৈছে যোগাযোগ কৰি আহি ইয়াত সহায় আগবঢ়াব পাৰিব ধন্যবাদ